এয়া মই এতিয়া নিউবৰ্ণ বেবীৰ ব্লাড চুগাৰ টেষ্ট কৰিব আহিছোঁ তো মই এতিয়া টেষ্ট কৰিছোঁ এয়া ব্লাড চুগাৰ বেবীৰ নিউবৰ্ণ 1 ডে বেবী হয় এইটো ৱেইট 2.5 হৈছে তো 12 hourly ব্লাড চুগাৰ টেষ্ট কৰিব দিছে তো ফাৰ্ষ্ট এবাৰ টেষ্ট হৈ গ'ল এইটো ছেকেণ্ড টেষ্ট কৰিছোঁ এতিয়া টেষ্ট কৰোঁতে ব্লাড চুগাৰটো 43 আহিছে তো অলপ কম আহিছে ইয়াৰ লগে লগে মই ফৰ্মুলা নান1 প্ৰ'টো দি দিলোঁ এচামুচ দি গাখীৰটো 30 ml পানীত মিক্স কৰি গৰম পানীত তো এনেকৈ বেবীটোক খুৱাইছোঁ 10 ml বা 5 ml ইমানটো খুৱাই দিলোঁ বেবীক তো ইয়াৰ এক ঘণ্টা পিছত আকৌ নেক্সট ৰিপিট টেষ্ট কৰিছোঁ কম থকাৰ কাৰণে ব্লাড চুগাৰটো তো নেক্সট এনেকৈ ভালদৰে মিক্স কৰি ল'ব লাগে এয়া মই আকৌ এঘণ্টা পিছত বেবীৰ ব্লাড চুগাৰ টেষ্ট কৰিব আহিলোঁ তো ঠিকে আছে এইবাৰ টেষ্ট কৰোঁতে এইবাৰ ব্লাড চুগাৰ 54 আহিছে চাই থাকক ভিডিঅ'টো এয়া মই গ্লুক'মিটাৰটো ৰেডি কৰি লৈছোঁ চুগাৰ ষ্ট্ৰিপ আৰু ইফালে চুগাৰ নিডল ৰেডি কৰি লৈছোঁ অকণমান স্পীড চপ লৈছোঁ তো প্ৰথমতে স্পীড চপেৰে ভালদৰে চাফা কৰি লৈছোঁ জাগাখিনি তো 6 5 4 3 2 1 then 54 good job very good